हेलो गाइस আজি আপোনালোকৰ মাজলৈ বহুত ধুনীয়া এটা ৰেচিপি লৈ আহিছো এয়া হৈছে masala pasta তেন্তে বলকচোন মইনো এই ৰেচিপিটো কেনেকৈ বনালো চাও আৰু এটা কথা মই আজি এই ৰেচিপিটো বনাওতে এটা নতুন মছলা ব্যৱহাৰ কৰিছিলো এটো চাওকচোন আমাৰ ইথিৰানি স্পাইসেস ইয়াৰে বিভিন্ন ধৰণৰ মছলা আছে জিৰা পাউডাৰ আছে এয়া ৰেড চিলি আৰু লগতে আপোনাৰ হালধি পাউডাৰ তেনে ধৰণৰ বিভিন্ন ধৰণৰ মছলা আছে মই আজি এই ৰেচিপিটো বনাওতে এটো মছলা ব্যৱহাৰ কৰিছিলো তেন্তে বলকচোন মোৰ লগত যাম আৰু চাও মইনো এই ৰেচিপিটো কেনেকৈ বনালো কেৰাহীটো গৰম হোৱাৰ লগে লগে মই ইয়াতে অকমান তেল দিলো আৰু এক চামুচ মই বাটাৰ যোগ কৰিছো আৰু এইখিনি ভালদৰে গলি যোৱালৈ অকমান ৰখিলো তাৰ পিছত মই চাকচোন ইয়াতে কেটেমান জিৰা দিছো প্ৰায় আধা চামুচ মান আৰু তাৰ পিছত মই ইয়াতে যোগ কৰিছো কাটি লোৱা নহৰু ইয়াতে 5-6 ফুটামান নহৰু ব্যৱহাৰ কৰিছো আৰু মই যোগ কৰিছো অকনমান আদা হেখিনো মই সৰুকৈ কাটি লৈছিলো আৰু দিছো মই দুটা জলকীয়া এতিয়া মই এইখিনি অলপ ভাজি লম আৰু তাৰ পিছত মই ইয়াতে যোগ কৰিব লৈছো পিয়াজ মই ইয়াত দুটা পিয়াজ ব্যৱহাৰ কৰিছো আৰু সৰুকৈ পিয়াজখিনি কাটি লৈছিলো মই এতিয়া ইয়াত অকমান হালধি যোগ কৰিলো ইয়াত এতিয়া মই আধা চামুচ লাল মিৰ্চ পাউডাৰ যোগ কৰিছো এতিয়া মই ইয়াত আধা চামুচ ধনিয়াৰ পাউডাৰ যোগ কৰিলো গুটেখিনি ভালকৈ মিক্স হোৱাকৈ মই লৰাই ললো এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব এতিয়া মই ইয়াতে কাটি লোৱা বিলাহী এটা যোগ কৰিছো আৰু এতিয়া মই সিক্ৰেট ইনগ্ৰেডিয়েন্ট যোগ কৰিব গৈ আছো যোগ কৰিছো টমেটো কেচাপ এটো এটা সিক্ৰেট ইনগ্ৰেডিয়েন্ট হয় আপোনালোকে ইউজ কৰি চাবচোন বহুত ধুনিয়া কিন্তু ফ্লেভাৰ এটা আহে মই অলপ হৰকে লৈছো প্ৰায় 2 পৰা 3 চামুচ মান আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বহুত ধুনিয়া লাগে কিন্তু আপোনালোকে ট্ৰাই কৰি চাবচোন তাৰ বাবে মই এনেদৰে সসপেনত পানী অলপ গৰম কৰি ললো আৰু অকনমান তেল দি লৈছো যাতে মেক্ৰনিখিনি বইল কৰা সময়ত লাগি নধৰে এতিয়া মই ইয়াতে অকনমান নিমখ দি ললো নিমখ আপোনালোকে নিজৰ জোখমতে দিব পাৰে আৰু এতিয়া মই মেক্ৰনিখিনি অলপ অলপকৈ এই গৰম পানীখিনি দি দিছো প্ৰায় 10 মিনিট মান সময় বইল কৰাৰ পিছত মই এইখিনি এনেদৰে এখন চাকনিৰ সহায়ত চাকি ললো আৰু এটা কথা মন কৰিবচোন এই চাকনিৰ তলত যিখিনি পানী ভাগ ৰখি গৈছে সেই পানীখিনি পেলাই নিদিব কিন্তু দেই পিছত আমাৰ ৰেচিপিটো বনোৱাৰ সময়ত সেইখিনি পানী আমি ব্যৱহাৰ কৰিব পাৰিম এতিয়া এইখিনি যাতে ওভাৰ বইল হৈ নাযায় তাৰ বাবে মই ইয়াৰ ওপৰত এনেদৰে অলপমান ঠাণ্ডা পানী দি দিছো এনেদৰে কৰিলে ওভাৰ কুক হোৱা চান্সটো কম থাকে এই পানীখিনি কুটনো কেনেদৰে ব্যৱহাৰ কৰিম মই আপোনালোকক অলপ পিছত দেখাই আছো দেই এতিয়া একে সাইডত অলপ সময় ৰাখি দিলো আমি আকৌ এতিয়া আমাৰ গ্ৰেভিখিনি মাজলৈ উভতি আহিছো এতিয়া অলপমান এখিনি সিজিব লৈছে আৰু মই যে পানীখিনি থৈ দিছিলো সেই পানীখিনি এতিয়া অলপ অলপকৈ ইয়াতে এনেদৰে যোগ কৰিম আপোনালোকে যোগ কৰোতে নিজৰ জোখমতে ব্যৱহাৰ কৰিব পাৰে সৰুকৈ কাটি লোৱা কেপচিকাম এটা ইয়াতে যোগ কৰিলো আপোনালোকে চাগে ভাবিছে ন মইনো কেপচিকামটো কিয়নো পিছত যোগ কৰিলো এটো এটা ৰিজন আছে কাৰণ মই যদি কেপচিকামটো আগতে যোগ কৰিলোহেতেন তেতিয়া হলে ইয়াৰ যোনটো ক্ৰাঞ্চিনেছ থাকিবলগীয়া আছিল হেতু নোহোৱা হৈ গলতেন কাৰণ ভালকৈ সিজি গলতেন আৰু আমাক যেটো অলপ
ক্ৰাঞ্চিনেছ লাগে, সেয়েহে মই কেপচিকামটো পিছত যোগ কৰিছোঁ। এইখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া আমি ইয়াতে অথনি আধা সিজোৱা মেক্ৰণিখিনি যোগ কৰিম। হাতাৰ সহায়ত লৰাওঁতে এটা কথা চাবচোন, এনেদৰে ঘূৰাই ঘূৰাই লৰাব যাতে মেক্ৰণিখিনি ভাঙি নাযায়, কাৰণ আমি যদি বেছি স্পীডত লৰাওঁ তেন্তে আমাৰ মেক্ৰণিখিনি ভাঙি যোৱাৰ সম্ভাৱনা থাকে। আৰু ইয়াতে মই এতিয়া অকণমান নিমখ যোগ কৰিম। নিমখটো নিজৰ জোখমতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এয়া প্ৰায় তৈয়াৰ হৈয়ে উঠিলে। এতিয়া মই ইয়াতে এটা ইম্পৰ্টেণ্ট বস্তু যোগ কৰিব গৈ আছোঁ। এয়া চাওক, মই চীজৰ স্লাইচ ব্যৱহাৰ কৰিছোঁ। মই এনেকৈ সৰু সৰুকৈ টুকুৰাত ছিঙি পেলাই গৰম গৰম মেক্ৰণিখিনিৰ ওপৰত দি দিছোঁ। এনেদৰে চীজ দি পেলাই খাই চাব আৰু মোক ক'ব, বহুত টেষ্টি হয়। এয়া আমাৰ মেক্ৰণি তৈয়াৰ হৈ গৈছে। এতিয়া টাইম হৈছে প্ৰেজেণ্টেশ্যনৰ।